স্কুল আমি চৰকাৰক ধন্যবাদ দিছোঁ। চৰকাৰৰ ফালৰ পৰাও যিদৰে ল'ৰা ছোৱালীবিলাকক শিক্ষাদান দিব লাগে কেনেকৈ দিছে কেনেকৈ দিয়া নাই আৰু আমাৰ সমাজ ফালৰ পৰা জড়িত হৈছে না নাই কি কাম থাকে ইয়াত কেনেকৈ কৰিব লাগে এইবিলাক বিচাৰ প্ৰচাৰ কৰি চৰকাৰে যেনেকুৱা গুণোৎসৱ পাতিলে আমি ধন্যবাদ দিছোঁ। আৰু লগতে ধন্যবাদ দিছোঁ আমাৰ আজি যি এক্সটাৰ্নেল ছাৰ আমাৰ লগত আহিল আমাৰ স্কুলত আহিল আৰু চৰকাৰৰ নিৰ্দেশমতে যেনেকুৱা কৰিব লাগে সেইটো কৰা হ'ল। আমি সঁচাকৈ সুখী কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ যি শিক্ষাৰ অগ্ৰগতি হ'ব লাগে এইবিলাক সম্পৰ্কে ডাটাত যেনেকুৱা লিখা আছে এই সকলোবিলাক ল'ৰা ছোৱালীবিলাকো অলপ জনা হৈছে মোৰ বোধেৰে তেওঁলোকৰ এটা জ্ঞান আৰ্জন কৰা হ'ল। আৰু লগতে আমাৰ যি ছাৰ আছিল মই স্কুলটো পাহৰিলোঁ ভকতপাৰা হাই ছেকেণ্ডাৰী আৰু আমাৰ নলকামৰা হাইস্কুলৰ শিক্ষক তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু আমাৰ লগতে আলপিছ দুইমাৰী বিধানসভাৰ বাই ধন্যবাদ দিলোঁ। একেলগে আহি আমাৰ এই জেৰুচালেম ইউ পি স্কুলত একেলগে বহি যিটো কৰিব লগা কাম সহায় কৰিলে সহযোগ কৰিলে তাৰ বাবে মই সঁচাকৈ ধন্যবাদ দিছোঁ। এতিয়া আমাৰ যে এই শেষত এটা যি প্ৰগ্ৰাম হৈছে সেইটো হ'ল আমাৰ সমাজ ফালৰ পৰা আমাৰ গাৰ্জেন ফালৰ পৰা কিদৰে কেনেকৈ হ'ব লাগে সেইটো আমাৰ ছাৰৰ ফালৰ পৰা আপোনালোকক জনাব আপোনালোকক অনুৰোধ কৰিব। গতিকে আজি ইয়াত উপস্থিত হোৱা ৰাইজ আৰু লগতে আমাৰ প্ৰদীপ দৈমাৰী আমাৰ ওচৰৰে বালিগাঁও LP স্কুলৰ হেডমাষ্টাৰ তেওঁকো ধন্যবাদ দিছোঁ। লগতে একেবাৰে আমাৰ লগত আহি আমাক সহযোগ কৰাৰ বাবে। গতিকে এই সময়ত চিধাই মই যাম তেনেকুৱা আমাৰ আজি যি এক্সটাৰ্নেল ছাৰ তেওঁৰ পৰা কেইটামান কথা বা কেইটামান আমি জানিবলগীয়া কথা এইটো যেন তেওঁ বুজাই দিব আপোনালোকে শুনক এইটোকে মই অনুৰোধ কৰিম। ধন্যবাদ ছাৰ। মোৰ লগত বহি থকা শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু ৰাইজ সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি জেৰুজালেম গাঁওখন আৰু জেৰুজালেম LP স্কুলখনৰ বাবে এটা বৰ ভাল দিন আৰু পাৰ্চনেলি মোৰ কাৰণেও বহুত ভাল দিন। চৰকাৰে গুণোৎসৱ পাতে আৰু গুণোৎসৱ পতাৰ কাৰণে মই ইয়াতে আহিব পাৰিম আৰু মই ইয়াতে অহাৰ কাৰণে আপোনালোকৰ লগত চা চিনাকি হ'ব পাৰিম। সেইটো এটা লাভ গুণোৎসৱত, নহ'লেতো মই আহিব হয়তো নালাগিলহেঁতেন। এতিয়া মই ইয়াতে আহিলে আপোনালোকৰ একো লাভ হোৱা নাই, বেনিফিট হোৱা নাই। মোৰ দ্বাৰানো কি বেনিফিট হ'ব আপোনালোকৰ? কিন্তু মোৰ বেনিফিট হৈছে আপোনালোকৰ লগত। এই যে আমি পৰস্পৰে ইজনৰ সিজনৰ কথা পাতিলোঁ, আমি চিনাকি হ'লোঁ, এইটো মোৰ পাৰ্চনেল বেনিফিট। আৰু মই ভাবোঁ আমাৰ এই যিটো ৰিলেশ্যন এই ৰিলেশ্যনটো যাতে আমি ৰাস্তাত কোনোবাই কাৰোবাক মাত দিলোঁ লগ পালে আপোনালোকে এইটো মেইনটেইন কৰিব। মই মাতিম, মই এইবোৰ বুঢ়া মানুহ আচলতে দেখাত যদিও বুঢ়া হোৱা নাই, মই চুলি বগা কয়লা কৰি লৈছোঁ আৰু গতিকে মই পাহৰি যাম। পাহৰি গ'লে নাভাবিব আপোনালোকে মই যেতিয়া পাৰ হৈ যাম ই ইমান বাহাদুৰি আমাৰ তাত ঠিকছে খাই আহিল মাতে নিদিলে, এইটো কিন্তু নাভাবিব। একদম পাহৰি যাওঁ, বিশ্বাস কৰক, পাহৰি যাম। গতিকে আপোনালোকে মাত দিব, এইখিনি মই এনেই কথাখিনি ক'ম। এতিয়া আমাৰ এই গুণোৎসৱৰ পৰা লাভ কি আপোনালোকে চাওঁ। আমাৰ মাদাৰ লেংগুৱেজ যিবিলাক স্কুল আছে, আছামিজ মিডিয়াম হওক বড়ো মিডিয়াম হওক, ষ্টুডেণ্ট নাই। মন কৰিছেনে? ষ্টুডেণ্ট নাই। গাৰ্জেনে মাদাৰ লেংগুৱেজ স্কুলবিলাকত নিজৰ বাচ্চাক এডমিশ্যন দিবৰ কাৰণে ভাল নাপায়, ভয় কৰে। ইংলিছ মিডিয়ামৰ স্কুলবিলাকতো ধামাধুম, ঠিক নাই। মই ইংলিছ মিডিয়ামক বেয়া বুলি কোৱা নাই, মই বেয়া বুলি কোৱা নাই। কিন্তু আমাৰ মাদাৰ লেংগুৱেজ এইবিলাক বাচ্চা ইহঁতে মাদাৰ লেংগুৱেজতে পঢ়িব লাগিব। ইহঁতৰ অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগিলে, চাৰিওফালে উন্নত হ'ব লাগিলে, ইহঁতে বুজিলে, ইহঁতে যদি ড্ৰিম মানে সপোন দেখে, বড়ো ভাষাতে দেখিব, ইংলিছত নেদেখে নহয় সপোনটো। গতিকে
আমাৰ যে এই স্কুলবিলাকৰ এটা বেয়া অৱস্থা হৈছে আমাৰ ফালে আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট নাই বড়ো মিডিয়ামতো দেখিছোঁ ষ্টুডেণ্ট নাই এতিয়া আমি প্ৰত্যেকে ভাবিব লগা উচিত কিয় নাই বড়ো মিডিয়ামৰ স্কুলত চৰকাৰে ভাবিছে কি জানে চৰকাৰৰ ঘৰত এইটো ভাবিছে গোটেইটো আমাৰ ওপৰত দিয়ে শিক্ষকৰ ওপৰত যে শিক্ষকে ভালদৰে নপঢ়ায় কাৰণে গাৰ্জেন এডমিশ্যন দিয়ে এতিয়া মোক আপোনালোকে কওকচোন বাৰু বাইদেউ নপঢ়ায় নেকি তথাপি গাৰ্জেনৰ বিশ্বাস নাই এই গাৰ্জেনৰ টিচাৰৰ ওপৰত বিশ্বাস জন্মাবৰ কাৰণে গুণোৎসৱ পতাৰ প্ৰধান কাৰণ 1 নম্বৰ কাৰণ যে গাৰ্জেনৰ স্কুলখনৰ প্ৰতি জেৰুজালেম গাঁৱৰ মানুহখিনি এইখন স্কুলৰ প্ৰতি এটা ফেইথ আহক বিশ্বাস আহক যে এইখন স্কুল ভাল স্কুল ইয়াত চাকৰি কৰা ছাৰ মেডামসকলে ভালদৰে পঢ়ায় এই ফেইথটো আহক এই বিশ্বাসটো আহক প্ৰথম কথা সেই আৰু এই যে মই গুণোৎসৱ পাতিবৰ কাৰণে আমি বাহিৰৰ পৰা আহিলোঁ অন্তত একদিন স্কুলখন চাফা হয় পৰিষ্কাৰ হয় আমাৰ মানে মই এইটো বেয়া নাপাব দেই বাইদেউ বেয়া নাপাব সঁচা কথা এটা কওঁ আমাৰ যিবিলাক মাদাৰ লেংগুৱেজৰ স্কুল আছে একদম লেতেৰা হৈ থাকে চাৰিওফাল এইখন থাকে নাথাকে মই নাজানো আমাৰ ফালে থাকে একদম লেতেৰা হৈ থাকে কোনো পৰিষ্কাৰ চৰিষ্কাৰ নাই জংঘল হৈ থাকে অন্তত গুণোৎসৱ বুলিতো পৰিষ্কাৰ হ'ল সেইটো এটা লাভ নহয়নে বাৰু আচ্ছা আপোনালোকতো সদায় নাহে আপোনাৰ ল'ৰা ছোৱালী যদি বড়ো মিডিয়াম আমাৰ ইংলিছ মিডিয়ামত দিয়ে তাক থবও নিয়ে আনিবও নিয়ে বাবা খালি নে দুই গালি চুমা খাই উঠি তাক পঢ়াব যাব আৰু আমাৰ বড়ো মিডিয়ামত দিলে পট নপঢ়িলে নাই এই গৰুটো দিয়া অলপ মৰমটো কম কৰে নেকি আপুনি হয় নহয় কওকচোন বাৰু তাৰ বেছি গুৰুত্ব নাই যা স্কুলত যা তাড়াতাড়ি যা কিন্তু ইংলিছ মিডিয়ামত দিয়া ৰাতিপুৱাই বাবা হ'লনে গা ধোৱা লৈ যাওঁ মই বোলে একদম মাকে ডাঙৰ স্কুটি হওক চাইকেল হওক মটৰ চাইকেল হওক লৈ গৈ তাক একদম ধুনীয়াকৈ পালেতো একদম জ্ঞানটো সোমাই দিব খোজে মই বেয়া বুলি কোৱা নাই দেই কিন্তু এই মাদাৰ লেংগুৱেজত পঢ়া ল'ৰাটোক আপুনি সেই ছোৱালীজনীক সেইটো কিয় নকৰে তাক লৈ আহক স্কুললৈ আকৌ ঘৰলৈ লৈ যাওক লেজাৰত আহক পঢ়িছেনে নাই খবৰ কৰক বাইদেৱে নে এনেই বহি আছে বহি দৰমহাকেইটা লৈছে আপোনালোকে খবৰ কৰক বাইদেউকতো বহি দৰমহা ল'ব দিয়া নাই ল'ৰা ছোৱালীক পঢ়াই দৰমহা ল'ব দিছে বহুত টকা দৰমহা দিছে নহয় চৰকাৰে আমাক এই খবৰটো আপোনালোকে ৰাখক স্কুললৈ আহক আপোনালোকৰ ল'ৰা ছোৱালী ভাল হ'ব এই মাদাৰ লেংগুৱেজ স্কুলত পঢ়িলে কেতিয়া ভাল হ'ব যদি আপোনালোকে স্কুল টিচাৰ এইবিলাকৰ লগত কণ্টেক্টত থাকে সদায় ৰিলেশ্যন এটা মেইনটেইন কৰি চলে আৰু আমাৰ এটা বেমাৰ এটা ওলাইছে আমি গাঁৱত ময়ো গাঁৱৰে মানুহ গাঁৱত এটা বেমাৰ ওলাইছে কেৱল টিউশ্যন দিলে যা টিউশ্যন দিছোঁ তোক কৰি থাক টিউশ্যন দি ল'ৰা ছোৱালী ভাল কৰিব নোৱাৰে একদম সঁচা কথা এটা মই কৈছোঁ এতিয়া আপোনালোকৰ কথাটো বেয়া শুনিব পাৰে একদম সঁচা কথা টিউশ্যন দি ল'ৰা ছোৱালী ভাল কৰিব নোৱাৰে মাদাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ মাকে প্ৰথম শিক্ষক মাক ফাৰ্ষ্ট টিচাৰ মাকে ক খ ABC লিখিব নাজানিবও পাৰে কিন্তু মাক ওচৰত বহি থাকি ল'ৰা ছোৱালীজনীৰ ওচৰত যদি থাকে ল'ৰা ছোৱালীজনী পঢ়ে মাদাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ এই কথাটো আমি সকলোৱে মনত ৰাখিব লাগিব মোৰ মাও পঢ়িব নাজানিছিল মই MA BEd পাছ কৰিলোঁ কিন্তু প্ৰথম টিচাৰ আছিল মা এনেই ওচৰতে বহি থাকে মায়ে মই কিবাহে লিখিছোঁ নে কিবাহে পঢ়িছোঁ গম নাই কিন্তু মা পঢ়ি গতিকে আপোনাৰ ইয়াতে যিখিনি মা আছে মই এটা অনুৰোধ কৰিম আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত আপোনালোকে লাগি থাকিব আগৰ শিক্ষা ব্যৱস্থা নাই আমি ছাৰ বা মই মা দেউতা স্কুলত পঠাই দিয়ে আৰু যা স্কুলত যা কোন শ্ৰেণীত পঢ়া নাজানে মা দেউতাই আপোনালোকে সৰু ল'ৰা ছোৱালীখিনিয়ে বিশ্বাস কৰিব টান পাব আমি কোন ক্লাছত পঢ়োঁ মা দেউতাই গম নাপায় স্কুলত যাব লাগে যাওঁ আহিব লাগে আহোঁ নিজে পঢ়িছোঁ কিন্তু এতিয়া সেই যুগটো নাই এতিয়া গাৰ্জেনে এনি টাইম কণ্টেক্টত থাকিব লাগিব ষ্টুডেণ্টৰ গতিকে মই ভাবোঁ এইখিনি মই উপদেশ হিচাপে নহয় আমি একেলগে কথাখিনি পাতিছোঁ মোৰ মনৰ কথা এটা কৈছোঁ কথাখিনি যে ষ্টুডেণ্টজনক ভাল কৰিব লাগিলে আমাৰ সকলোৰে এটা কি লাগিব চেষ্টা লাগিব
অকল বাইদেউৰ ওপৰত এৰি দিলে আপোনাৰ ল'ৰা ছোৱালী ভাল নহয়, কেতিয়াও ভাল নহয়। আপুনি আহিব লাগিব, নিব লাগিব, ঘৰত কেয়াৰ ল'ব লাগিব, গতিকে তেতিয়াহে ল'ৰা ছোৱালী ভাল হ'ব। আৰু এটা মই আহ্বান জনাম, আপোনালোকৰ ল'ৰা ছোৱালীখিনি মাদাৰজন বুজিছে, মাদাৰ বড়ো মিডিয়ামত দিয়ক। এই কাৰণে চাওক, মোৰ স্কুলখনৰ হাইস্কুল লেভেলত দেই, হায়াৰ ছেকেণ্ডেৰী লেভেলতো MIL, বড়ো MIL আৰু বড়ো এডভান্সত টিচাৰ নাই, দুটা ভেকেণ্ট হৈ আছে আজি 4 বছৰ। কাৰণ বড়ো মাষ্টাৰ ডিগ্ৰী টেট নাই, BEd নাই, ভেকেণ্ট হৈ পৰি আছে। এতিয়া মই অসমীয়া মিডিয়ামৰ মানুহ, মোকতো আজি ইয়াত পঠাব নালাগিছিল নিয়ম মতে, এজন বড়ো মানুহক পঠাব লাগিছিল নে নাই? এতিয়া মই এতিয়া আহি 20%হে মোৰ ইণ্টাৰেকশ্যন হ'ল, কিন্তু বড়ো এজন যদি আহিলহেঁতেন তেনেহ'লে এই বাচ্ছাবিলাকৰ লগত মোৰ কথা পতা দুৰন্ত ইচ্ছা আছে। সিহঁতে মোৰ লগত কথা পাতি খুব ভাল পালে হয়, মই সিহঁতৰ লগত কথা পাতি ভাল পালোঁ, কিন্তু লেংগুৱেজ প্ৰব্লেম। মই মনৰ কথাখিনি সিহঁতক বুজাই ক'ব নোৱাৰোঁ, কাৰণ সিহঁতে ইংৰাজী হিন্দী বুজি নাপাব, মই সিহঁতে বড়ো বুলি মই 100% বুজি নাপাম, গতিকে আমাৰ মাজত এটা গেপ থাকি গ'ল। বড়ো কিহৰ কাৰণে নাই আপোনালোকে চিন্তা কৰিব। এই বড়ো মিডিয়ামৰ স্কুলবিলাক আপোনালোকে মৰিব নিদিব, বড়ো মিডিয়ামৰ স্কুলবিলাক মৰিব নিদিব। এতিয়া ষ্টুডেণ্ট দিয়ক, ইয়াত আপোনালোকে খবৰ ৰাখক, স্কুলবিলাক যাতে ভাল হয়, শিক্ষকে যাতে ভাল ধৰণে পঢ়ায়। আৰু এটা কথা আমি মনত ৰাখিব লাগিব, মানে কমিউনিটি পাৰ্টিচিপেশ্যন যদি নহয়, সমাজে যদি স্কুলখনৰ ওপৰত নজৰ নিদিয়ে, স্কুল ভাল। কমিউনিটি পাৰ্টিচিপেশ্যন লাগিব, অৰ্থাৎ ওচৰ চুবুৰীয়া আৰু যিবিলাক আমাৰ ইয়াত কমিটি আছে, সেই কমিটিবিলাকে যদি 100% টাইম নিদিয়ে, স্কুল ভাল। টকাইতো ভাল নকৰে, স্কুল বিল্ডিংটো কাম কৰিব নেকি? চৰকাৰে বিল্ডিং দিব, লাখ টকাৰে স্কুল বিল্ডিং দিব, বিল্ডিঙে কাম কৰিব নে বাৰু? আমাৰ টিচাৰে কাম কৰিব লাগিব, ৰাইজে কাম কৰিব লাগিব, ষ্টুডেণ্টে কৰিব লাগিব। এনেকুৱা মই ভাবোঁ, আৰু এইটো মোৰ মনৰ ভাৱৰ কথাখিনি মই আপোনালোকক কৈছোঁ, ভুল হ'ব পাৰে। মই যিখিনি ভুল কথা কৈছোঁ আপোনালোকে সেইখিনি বাদ দি দিব, যদি কিবা অলপো ভাল কথা কৈছোঁ সেইখিনি লৈ ল'ব, ভুল কথাখিনি ক'লে বাদ দি দিব সেইটো, আৰু অকণমান ভাল কথা ক'লে ভাল কথাখিনি লৈ ল'ব। এইখিনি কথা মই ক'লোঁ, ভুল যদি কমাব বিচাৰিব, মই ব্যক্তিগতভাৱে এইখিনি কথা কওঁ যে মই ইয়াত আহি ব্যক্তিগত খুব ভাল পাইছোঁ। গড চেক, আপোনালোকে বিশ্বাস কৰক যে মই ইয়াত আহি এই সমাজখনৰ লগত অত্যন্ত ভাল পাইছোঁ, আপোনালোকে বিশ্বাস কৰক। খুবেই ভাল লাগিছে মানুহখিনি, যিটো চিম্পলিচিটি, মৰম আপোনালোকে। আমিতো ইমান ডাঙৰ মানুহ নহয়, একো ডাঙৰ মানুহ নহয়, আমি টিচাৰ, হায়াৰ ছেকেণ্ডেৰীত পঢ়িছোঁ, একো ডাঙৰ মানুহ নহয়, ডাঙৰ অফিচাৰ নহয়, আমিও সৰু মানুহ, আপোনালোকৰ নিচিনা মানুহ। কিন্তু আপোনালোকৰ মাজত আহি আমাৰ নিচিনা মানুহক যিটো মৰম দিলে, সন্মান দিলে, অভিভূত হয় মোৰ অন্তৰৰ সকলোখিনি। মই এজন মানুহ যিমান শ্ৰদ্ধা জনাব পাৰি আপোনালোকক শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আৰু যদি কিবা নাজানি কিবা ভুল কৰিছোঁ, নক'বলগীয়া কথা কৈছোঁ কেতিয়াবা, আপোনালোকে সেইটো নধৰিব, আপোনালোকৰ মাজৰে এজন বুলি সেইটো এৰি দিব। গতিকে পুনৰে আপোনালোকৰ আৰু আমাৰ মাজত যিটো সম্পৰ্ক থাকে, ওপৰৱালাই প্ৰভুৱে যেন সদায় ৰাখে, এইটো কামনা কৰি মোকো আশীৰ্বাদ কৰক। আৰু মই ভগৱানৰ প্ৰাৰ্থনা যেন সকলোৰে মংগল হওক, কুশল হওক, আপোনালোক ভালে থাকক, হাঁহি থাকক, এই কামনা কৰি মই সামৰিছোঁ।